BPF दोलोनि गोख्रों दैदेनगिरि कमलस नार्जारिया UPPL दोलोआव हाबफैबाय। चिरां जिल्लानि सिङाव थानाय बिजनी बियाबनि बारग' MLA एबा BPF दोलोनि गोख्रों दैदेनगिरि कमलस नार्जारिया BPF दोलोखौ नागारनानै UPPL आव हाबफैबाय। दिनै बिजनी जिल्ला UPPL नि बानजायनायाव सात भवन खोला गरगआव खुंनाय जयनिं सेरेमनियाव BTR नि CM प्रमोद बर'नि नुजाथिनायाव UPPL दोलोआव जयेन जाफैयो BPF नि गोख्रों दैदेनगिरि बारग' MLA कमलस नार्जारिया। दानिया फै माखासे नुथायफोर नायदिनि। UPPL हिसाबै আমি নিজৰ কাম কৰি গৈ আছো আৰু কমলস নাৰ্জাৰী ডাঙৰীয়া তিনিবাৰকৈ যেটা MLA হৈছিলে তেখেতৰ যেটো এক্টিভিটি হেতু খুব প্ৰশংসনীয় আছিল। বাকি বিধায়ক সকলতকে আপুনি দেখিবলৈ পাইছিলে বিধানসভাত তেখেতে বহুতখিনি কথা ৰাখিছিলে আমাৰ অঞ্চলৰ শিক্ষাৰ সমস্যা হওক বা বিভিন্ন সমস্যা হওক। সো তেখেতৰ এটা পজিটিভ এটা মাইণ্ডসেট সদায় আছিল আৰু আজি তেখেতে এই গুটি পৰিৱেশটো বুজি পাই পেলাই বিজনী অঞ্চলৰ উন্নয়ন হোৱাৰ লগতে সামগ্ৰিকভাৱে বড়োলেণ্ড অঞ্চলৰ শান্তি স্থাপন কৰা আৰু উন্নয়নটো লক্ষ্য ৰাখি UPPL দলত যোগদান কৰিছে তেখেতে নিজে কৈছে আৰু তেখেতক আমি আদৰণি জনাইছো। UPPLৰ লক্ষ্য হৈছে বড়োলেণ্ড অঞ্চলৰ এটা পৰিৱৰ্তন আহিব লাগিব, শান্তিটো চিৰস্থায়ী হ'ব লাগিব, সকলো জাতি জনগোষ্ঠী নিজৰ নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব, সুৰক্ষা পাব লাগিব আৰু অধিকাৰ সবে পাব লাগিব। আৰু হিতু লক্ষ্য ৰাখি আজি বিজেপি UPPL চৰকাৰখনে আমি বড়োলেণ্ডত কাম কৰি আছো আৰু মই আশা কৰিছো অকল আমাৰ কমলস নাৰ্জাৰী ডাঙৰীয়া নহয় আৰু বহুতখিনি নেতা আমাৰ দলত যোগদান কৰিব আৰু আমি একেলগে বড়োলেণ্ডখন নতুন ৰূপত গঢ় দিয়াৰ কাৰণে যেটো দুটা তিনিটা দশকত ভায়োলেন্সৰ কাৰণে বিভিন্ন সমস্যাৰ কাৰণে আমি পিছ পৰি আছো এইখিনি আমি ফিলআপ কৰাৰ কাৰণে দক্ষ ব্যক্তিবিলাকক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম মই হেতু আশা কৰিছো। লগতে আপুনি ভাষণ প্ৰসংগত ক'লে যে আপুনি পঢ়াৰ কাৰণে সায়েন্স টিচাৰ হ'ব নোৱাৰিলে গতিকে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নাই এতিয়া আমি এইটো মানে এতিয়ালৈকে জিৰ' টলাৰেন্স লৈ পেলাই আমি কাম কৰি আছো কিন্তু বেমাৰটো ইমানলৈকে ছানি ধৰিছে আপুনি এটা দাৱা দি এইটো শেষ কৰিব নোৱাৰে তাত বেলেগ দাৱা দিব লাগিব। তো সেইকাৰণে আজি লাহেকৈ কৰি আছো যাতে বস্তুটো একেবাৰে ডেমেজ হৈ নাযায়। কিন্তু মই যেটো দেখিছোঁ আজি আমাৰ সেক্ৰেটাৰীৰ অফিচবিলাক যথেষ্ট সলনি হৈছে কাম মানুহবিলাক আৰম্ভ কৰিছে। মই সকলোকে অনুৰোধ কৰিছোঁ যে 3 দিন অফিচত থাকক 3 দিন ফিল্ডখনত ঘৰক আৰু পাব্লিকক লৈ কাম কৰক। আগতে কি আছিলে অফিচাৰবিলাকে বহুতে আছিলে সি মানে জইন কৰাৰ পৰা ৰিটায়াৰ্ড হোৱালৈকে কিবা থেচিছ লিখাৰ ৰিচাৰ্চ পেপাৰ লিখাৰ নিচিনা অফিচতে বহি থাকে, সি কোনো ফিল্ডৰ কথা নাজানে, তেনেহ'লে উন্নয়ন ক'ত হ'ব? সেইকাৰণে কৈছে অফিচাৰবিলাকে আধা সময় অফিচত থাকক আধা সময় ফিল্ডত থাকক আৰু স্কিমবিলাক চাবলৈ যাওক। আজি যি স্কিমে নহওক কিয় সৰু ডাঙৰ আজি টেণ্ডাৰ দিছে ৰাস্তাৰ কাম কৰিছে আমাৰ সেক্ৰেটাৰী চাবলৈ যাওক, ইঞ্জিনিয়াৰবিলাক চাবলৈ যাওক, স্কুলৰ কিবা এটা কাম কৰি আছে এইটো চাবলৈ যাওক। এইখিনি কথাটো মানে মই তেখেতসকলক কৈ আছোঁ আৰু এতিয়া লাহে আমাৰ যথেষ্ট পৰিৱৰ্তন আহিছে। আজি BTR ছুটি হোৱাৰ পিছত প্ৰমোদ বৰা ডাঙৰীয়াই যিখিনি BTRৰ চিফ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে তেখেতে খুব মানে চেলেঞ্জত লৈ পেলাই মানে আগবাঢ়ি গৈ আছে। গতিকে তেখেতৰ যিটো চেলেঞ্জিং যিটো এটিটিউড মোৰ সেইটো দেখিবলৈ মোৰ খুব ভাল লাগিছে আৰু সেই হিচাপে তেখেতে যিখিনি কাম কৰিব বিচাৰিছে তাৰ সহযোগিতা আগবঢ়াৰ কাৰণে মই আজি UPPL দলত যোগদান কৰিছোঁ তেখেতৰ সন্মুখত। আপোনাৰ ৰাজনৈতিক পদক্ষেপ কি? মই ৰাজনৈতিক পদক্ষেপ বিজনী সমষ্টি যিটো ৰাইজ আছে সেই ৰাইজৰ স্বাৰ্থত মই আজি UPPL দলত যোগদান কৰিছোঁ। মই সেইটো নাজানো, মোৰ কোনো অন্তৰ্কণ্টল নহয়। মই UPPL দলৰ চিফ প্ৰমোদ বৰা ডাঙৰীয়া যিটো মানে তেওঁ কাৰ্যনিৰ্বাহ কৰি যিখিনি কাৰ্যদক্ষতা দেখুৱাইছে তাৰ প্ৰতি মোৰ মানে ভাল লাগি মই দলত যোগদান কৰিছোঁ। আপোনাৰ লগত কিমানজনে যোগদান কৰিলে? মোৰ লগত এনে তেওঁলোকে মোৰ সদায় জড়িত থকা 6জনমান যোগদান কৰিছে, বাকী আৰু বহুতো আহিব। গতিকে সেইসকলক মই কৈছোঁ আজি আহিব নালাগে, বেলেগ দিন যোগদান কৰক। নাই ছাৰ আপুনি য'ত আছে আমি আপোনাৰ লগত যাম বুলি তেওঁলোকে আজি আহিছে। আপোনাৰ দৰে এজন দলৰ সম্পাদকে আজি যোগদান কৰিলে UPPL দলত, আপোনাৰ নিচিনা এনেধৰণৰ আৰু BPF কৰ্মী আছে নেকি যে তেওঁলোকে আপোনাৰ দৰে সিদ্ধান্ত লয়? সেইটো আজি মই ক'ব নোৱাৰি, পিছতে জানিব।